Tapi dia cuma lagi. Mau penuh kanan. Mana? Biar pasatnya mau sama jadi mau ada buat apa juga. Mau tahu aku মণ্ডলৰ অন্তৰ্গত হাঁহচৰা মজলীয়া বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু উপস্থিত সন্মানীয় দেৱজিৎ বৰুৱালী আমাৰ চৰকাৰী বিদ্যালয়ে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা আপোনালোকে লৈছে যথেষ্ট শলাগিবলগীয়া যিহেতু এই বিনামূলীয়া ব্যৱস্থাখিনি অতীজৰ পৰা হৈ আছে যদিও ৰাইজে ইমান অৱগত নহয় কথাবিলাক যেতিয়া আমাৰ লিখিত ৰূপত থাকিব এই কথাখিনিয়ে ৰাইজক অৱগত কৰিব আৰু তুলনা কৰি চাবলৈ সুবিধা পাব প্ৰাইভেট যিবিলাক আমাৰ ব্যক্তিগত বিদ্যালয়ৰ লগত তুলনা কৰি চাবলৈ সুবিধা পাব গতিকে এই ব্যৱস্থাটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট আকৰ্ষিত কৰিব বুলি আশা ৰাখিছোঁ আৰু ইয়াৰ বাবে আমি শিক্ষকসকলেও যথেষ্ট ত্যাগ অলপ স্বীকাৰ কৰিব লাগিব তেতিয়াহে আমি বৰ্তমান প্ৰতিযোগিতামূলক যি পৰিৱেশ হৈ আছে তাৰ লগত আমি সমানে ফেৰ মাৰিব পাৰিম বুলি আশা ৰাখিছোঁ এইটো কৈ মোক বক্তব্য সামৰণি কৰিছোঁ মধ্য বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু উপস্থিত CRC মহোদয় আৰু ইয়াৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল মই বিশেষকৈ আনন্দিত হৈছোঁ যে আপোনালোকে এটা নিজাববীয়া এটা উদ্যোগ লৈছে যে যিসকল ছাত্ৰ ছাত্ৰী প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব তেখেতলোকক এটি বৃত্তি আপোনালোকে প্ৰদান কৰিব বিদ্যালয়ৰ নিজা পুঁজিৰ পৰা এয়া সঁচাকৈ এক শুভ লক্ষণ কাৰণ ইতিমধ্যে আমি দেখা পাইছোঁ যে আমাৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে চৰকাৰী বিদ্যালয়সমূহত মাত্ৰ আমি আণ্ডাৰ প্ৰিভিলেজ মানে যিসকল ল'ৰা ছোৱালীয়ে পঢ়াব নোৱাৰে বুলি ভবা হয় বা BPL ফেমিলিৰ মানুহ তেওঁলোকেহে যেন অকল চৰকাৰী বিদ্যালয় হয় এনেকুৱা ধৰণৰ এটা মানসিকতা মানুহৰ মাজত গঢ়ি উঠিছে কিন্তু একচুৱেলি প্ৰকৃত অৰ্থত যে এইটো নহয় আৰু বৰ্তমান শিক্ষা ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তন আহিছে ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে নতুন যি প্ৰস্তাৱিত ৰাষ্ট্ৰীয় শিক্ষানীতি তাত আমাৰ শিক্ষা ব্যৱস্থাটো আমূল পৰিৱৰ্তন অনা হৈছে কেৱল কিতাপ পত্ৰ ফ্ৰী বুলিয়ে নহয় 3 বছৰৰ পৰা 18 বছৰলৈ আমাৰ শিক্ষা ব্যৱস্থাটো ফ্ৰী হ'ব লগতে তাত যিখিনি তেখেতলোকক যেনে ধৰণৰ শিক্ষা প্ৰয়োজন আছে বৃত্তিগত শিক্ষা হওক চইচ বেছ এডুকেশ্যন হওক এই কথাখিনি ইয়াত নতুনকৈ সন্নিৱিষ্ট হৈছে ইয়াৰ সঁচাকৈ আমাৰ কাৰণে শুভ লক্ষণ এই একে সময়তে আপোনালোকেও নিজাববীয়া উদ্যোগ লৈ এইটো যিটো কাৰ্য হাতত লৈছে যে এটা বৃত্তি প্ৰদান কৰিব তাত নতুন ছাত্ৰ ছাত্ৰীসকল এই বিদ্যালয়ৰ কাৰণে আকৰ্ষিত কৰিব আৰু এনেধৰণৰ যদি পদক্ষেপসমূহ লৈ আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক যদি তেনেধৰণৰ অকণমান সজাগতা সৃষ্টি কৰোঁ যে বিদ্যালয়সমূহত কি সুবিধা পাব আপোনালোকে ইয়াত উল্লেখ কৰিছে বিনামূলীয়া নামভৰ্তিকৰণ বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া ইউনিফৰ্ম বিনামূলীয়া কম্পিউটাৰ শিক্ষা বিনামূলীয়া বিভিন্ন খেলা ধূলা সুবিধা আৰু পুথিভঁৰালৰ ব্যৱস্থা আৰু মূল্যায়ন বহীৰ ব্যৱস্থা আছে গতিকে এই গোটেই কথাখিনি যদি আমি চাওঁ যদি এই গোটেইখিনিত এটা ষ্টুডেণ্টৰ KG লেভেলতে আজিকালি 70,000 টকা পৰি যায় গতিকে এঘৰ মানুহৰ কাৰণে যিটো ফাইনেন্সিয়েল পজিশ্যন এইটো যথেষ্ট প্ৰভাৱ পেলায় 70,000 যদি দুজন ল'ৰাই পঢ়ি থাকে 1,40,000 টকা যদি পঢ়া ক্ষেত্ৰতে গুচি যায় গতিকে আমি ভাবিছোঁ যে সকলোৰে যদি বিচাৰে যে চৰকাৰী ব্যৱস্থাটোতো লগত আমি সংঘবদ্ধভাৱে এই স্কুলবিলাকক উন্নত কৰোঁ আৰু শিক্ষকসকলেও তেনেধৰণে প্ৰচেষ্টা হাতত লয় নিশ্চয় এটা ভৱিষ্যত 2020 মানৰ পৰা আমি অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন দেখা পাম আৰু ইয়াকে আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ